हेलो एवरीवन आज नमस्कार আজি হৈছে সানডে আৰু ভাইটিয়ে ঘৰতে আছে মই তাহাঁতক কৈ ৰাখিছিলো যে মোৰ 300 সাবস্ক্ৰাইবাৰ হলে তাহাঁতক মই ফুচকা খুৱাম আৰু আজি যেটো সানডে আৰু মোৰ 300 সাবস্ক্ৰাইবাৰ পাৰ হ'ল গতিকে ইহঁতক বোলে ফুচকা খুৱাব লাগে আৰু ইহঁতি ফুচকা চ্যালেঞ্জ কৰিব বোলে দুইটাই তো এই কাৰণে মই ৰেডি কৰি ৰাখিছো ফুচকা চ্যালেঞ্জৰ কাৰণে ফুচকাখিনি প্ৰথমতে তেনেকৈ বনাই ললো এনেকৈ পেকেটকে কিনি আনিছিলোঁ আৰু ইমানকৈ যিহেতু বনাব নোৱাৰিম ঘৰতে ময়দাৰে গতিকে কাৰণে মই এনেকৈ পেকেটকে কিনি আনি বনালোঁ তাৰপিছত মই তেতেলী কিনি আনিছিলোঁ ফুচকা পানীৰ কাৰণে তেতেলীত জলজিৰা মিক্স কৰি দিলোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ নিমখ অকণমান দি তেনেকৈ মই পানীখিনিও ৰেডি কৰি ল'লোঁ গোটেইখিনি তাৰপিছত মই আলুও ৰেডি কৰি ল'ম এয়া মই কি দিছোঁ সকলোখিনি দেখাই দিছোঁ আৰু জলজিৰা দি দিলোঁ আপোনালোকে জোখমতে দি দিব মই পানীখিনি ৰেডি কৰি লৈছোঁ অকণমান খাবলৈ টেষ্টি হ'লে মানে তাহাঁতি ভাল পাব আৰু তো মই চেলেঞ্জটো লাষ্টত দেখাম কিন্তু পানীখিনি কেনেকৈ বনালোঁ বা কি মিক্স কৰিলোঁ সেইখিনি অকণমান আপোনালোকক দেখাই দিছোঁ ঘৰতে এনেকৈ ফুচকা পানীখিনি যদি বনাই খায় তো বহুত বেছি ভাল লাগে সেইকাৰণে অকণমান দেখাই দিছোঁ আৰু গোটেইখিনি দি দিলোঁ ভাগে ভাগে মই ভগাইও দিম বাৰু তাৰপিছত ফুচকা চেলেঞ্জ কৰিবলৈ আহি গ'ল তো এতিয়া ফুচকা চেলেঞ্জ কৰিব আমাৰ পোৱালিকেইটাই ৰেডি নে 1 2 3 ষ্টাৰ্ট কোনে কেইটা খাব পাৰে জলদি কোনে 2 মিনিটত কোনে কেটা খাব পাৰে 1 মিনিট হ'ব এতিয়া জলদি ফাষ্ট নহয় তিনি 2 মিনিটত জাস্ট ফাষ্ট জলদি एक मिनिट हो गल दे 1 मिनिट 20 सेकेंड দুই মিনিট হ'ব এতিয়া 2 মিনিট হ'ব এতিয়া 1 2 3 4 5 6 7 8 9 10 2 মিনিট হৈ গ'ল চাও কোনে কেটা এৰিলে জছে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 ओह ড্ৰ হৈ গ'ল নহয় 6টা 7টা হে চাই কিমান 6 জছ এটা কম হৈ গ'ল জছ এতিয়া একো নাই হ'লেও এতিয়া মই দুইটাকে গিফ্ট এটা দিম এতিয়া কি গিফ্ট দিম হা দেখাইছোঁ ৰ'বা মোৰ দুটা দিছে কি জানানে গুণৰ পইচা এইটো গুণৰ পইচা এটা দুটা হেপী নে লোৱা আৰু এটা দিছোঁ अबे ये चूना लगा रे ये चूना है चॉकलेट है क्या है चूना चॉकलेट है ये चूना लगाया इसमें अच्छा खाओ खाए वो हंस दे खा खा কোনে খাব পাৰে কোনে ফিনিছ কৰিব পাৰে কোনে আগত ফিনিছ কৰিব পাৰে এবাৰ
ঐ খাব নোৱাৰিলে নাখাবি দেই পেট বেয়া কৰিব বেছি বেছি নাই দে মইনো 15টা দিছোঁ খাব নোৱাৰিলে খাই যাবা দেই জাষ্ট টেষ্টি না হৈ গ'ল দাদা এতিয়া হেৰি ফিনিছ হ'বই আৰু এতিয়া জছৰ 3টা বাকী দেখা যাবা আৰু দেই পাৰিলে খাই দিয়া নোৱাৰিলে নাই আৰু অ'কে বাই জছ বাই জছ বাই কোৱা খাবলৈ